গাইস কি খবৰ আশা কৰিছোঁ ভালে ভালে আছে তো আজি আমি এটা ব্লগ বনাব খুজিছোঁ মই এক্সাম দি আহি গ'লোঁ আৰু আজি মোৰ এক্সামত আছিলে জিকে এক্সাম তো আহক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ দেখিছেনে মোৰ মিটটো কিমান খঙা হয় এই টায়াৰ কামুৰি আছিলে দেখিছেনে ফোন কৰিব চাবনে দেখিছেনে কিমান খঙা আৰু আজি আমাৰ মিটটো এটা কাম কৰিছে কি ৰ'বা এইটোৱে কাম কৰিছে দেখিছে ন বাহাটো গোটাই পেলাই দিছে ইমান ধুনীয়াকৈ আমাৰ চাফা কৰি থৈছিলে দেখিছে ন ধুনীয়া গাখীৰ চাখীৰ পেলাই দিছে এই মিটটোৰ কাৰণে ইয়াত চাফা কৰি উঠি আকৌ গাখীৰ ইয়াত দি দিছে দেখিছে ন ইমান ধুনীয়াকৈ সজাই থৈ দিছে আকৌ বেয়া কৰিব চাফা কৰিব দেখিছে ন ইমানে পেলাইছে মানে মাৰ খঙে উঠি গৈছিলে দেখিছে ন এনেকৈ চাফা কৰি আছে এইখিনি ডাষ্টবিনত পেলাই দিব আপোনালোকক এটা বস্তু দেখাব খুজিছোঁ আপোনালোকে চাবচোন দুৰ্গা পূজাৰ কাৰণে ইমানে ধুনীয়া পেণ্ডেল দিছে হ'লেও এতিয়ালৈকে মানে পেণ্ডেল দিয়াটো হোৱা নাই আৰু দেখিছে ন ইমান ধুনীয়া আৰু পেণ্ডেলটো এনে পূৰা হোৱা নাই আৰু পূৰা হোৱাৰ পিছত ইমানে ধুনীয়া লাগিব নহয় আপোনালোকে চাব এতিয়া গণেশ আছে দুৰ্গা মা আছে তাৰপিছত ইয়াৰ আছে অৰ্জুন আছে তাৰপিছত ইয়াৰ আছে কৰ্ণ আছে তাৰপিছত ইয়াত দেখিছে ন কিমান ভগৱান আছে আৰু ভিতৰখনটো বহুতে ধুনীয়া মানে বহুতে ধুনীয়া বনাব আৰু ইয়াতে দেখিছে ন ইমানে পিছাল হৈছে মানে ইমানে পিছাল হৈছে ইয়াতে মই প্ৰপাৰো হোৱা নাছিলোঁ এনে আৰু দেখিছে ন কিমান পিছাল আৰু ইয়াতে যিমানে ৰ'দ দিছিলে সিমানে বৰষুণ দিছে ইটাহে থাকি মোৰ ভাল হৈছে আৰু মোৰ ভিডিঅ'টো ইমানতে শেষ বাই বাই মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব বাই বাই